Hey dosto, welcome back to my YouTube channel Sanu Bora Vlog. মই বাৰান্দাত ওলাই আহিলে এই বাইকখনক দেখো এই মেইন ইঞ্জিনটোত কেতিয়াবা চাওঁ কিছুমান আঁচ থাকে। আঁচবিলাক থাকে কি ধৰণৰ এনেকুৱা এডাল ওচৰত গৈ ভালকৈ দেখাই দিছোঁ। মই এই গাড়ী মুচি আছিলোঁ এইটো কাৰণে অলপ ভিডিঅ'টো বনাওঁ বুলি বনাই পেলাওঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বহুত শিকিব লগা বস্তু ভালকৈ চাই ল'ব পাৰে। কিছুমানে নাজানে শিকিব লগা বস্তু নহয় জানি থ'লে ভাল ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি লক্ষ্যটো হৈছে অলপমান বেলেগ কিবা ঘৰত কোনো নাই, চব স্কুল গ'ল, মই স্কুল যোৱা নাই, দাদা অফিচ গ'ল, চব গ'ল। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইকখন আছিলে এই তাত আনি ল'লোঁ ইয়াত ভিডিঅ'টো বনাবলৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মেইন বাইকৰ ইঞ্জিন মালটো হৈছেতো এইটোতেতো গাড়ী চলে না ভাই, আগে দিয়া পিছে এইটোৱেতো মেইন মাল। এইটো নহ'লেতো বাইকখন কিয় চাইকেল পেডেল বা চলাই থাকিলেই হ'ল আৰু। তো বাইকখনৰ আপোনালোকে কিছুমান এনেকুৱা বস্তু আছে, এই এটা দুটা তিনিটা এনেকুৱা ধৰণৰ আঁচ থাকে। এই আঁচবোৰ দিয়া থাকে কিয় মইতো অসম্ভৱ। ৰাতিপুৱা এই বাহিৰত ওলাই আহোঁ চোতাল সাৰিবলৈ, কেতিয়াবা এই মেইন মাল এই বোলে আঁচ দিয়া থাকে। আঁচটো নাথাকিলেওতো হয়। বোলে অলপমান বেলেগ বুজাবলৈ চেষ্টা কৰোঁ, বুজি থ'লে ভাল আৰু। চাওক এনেকুৱা আঁচ দিয়া থাকে, এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল এই 12-15ডালমান হ'ব বাৰু হিচাপ কৰিছোঁ। 1 2 3 4 5 6 7 8 9 10 14টা আছে। টোটেল 14টা চিন আছে। অলপমান আঁতহি পেলাই এই চিনকেইডাল নাথাকিলেতো কি হ'ব? এনেকুৱা হ'লেতো নহ'ব। এনেকুৱা প্লেইন বেন যেতিয়া আপোনালোকে বাইকটো চলাইতো পূৰা ইঞ্জিনটো পূৰা গৰম হৈ থাকিব না। তো এই গৰম অনুভৱটো ব্লাষ্ট হৈ যাব না বেছি গৰম হৈ গ'লে। তো এই ব্লাষ্টটো নহ'বৰ কাৰণে এই আঁচবিলাক দিয়া থাকে। যেতিয়া আপুনি বাইকখন চলাব পূৰা গৰম হৈ থাকিব না ইঞ্জিনটো। তো এই গৰম ভাৱটো অলপমান বেলেগ লেংগুৱেজত বুজাব লাগিব। যেতিয়া আপুনি যেতিয়াবা পানী গৰমাই নে নগৰমাই গেছত চচটো বহালে কি আছিলে, সেই গেছত যেতিয়া পানীটো উতলে গৰম ভাৱটো এই ঠাৰি ধৰে, পানী গৰমাই গাখীৰ যে উতলা এই ঠাৰি চচপেনৰ ঠাৰিটো তাত বেছিকৈ গৰম অনুভৱ হয়। তো তেনেধৰণৰ ইয়াতো গৰম ইঞ্জিনটোৰ ভিতৰত বহুতে গৰম হয়। সেই আঁচবিলাক এইবিলাক লোহাৰ টাইপৰ আঁচ। সেই আঁচবিলাকৰ জৰিয়তে অলপমান ঠাণ্ডা গৰম ভাৱটো বাহিৰলৈ আহে। ঠাই বুলি ধৰি লৈছোঁ, ঠাই বাহিৰলৈ আহে তো এই এনেকুৱা ঠাইবিলাকত গৰম হয় আৰু গৰমৰ বতাহটো লাগি এইবিলাক ফুটাবিলাকত সোমাই ঠাণ্ডা কৰে ইঞ্জিনটো। তো চলাই থাকোঁতে ব্লাষ্ট হ'বলৈ বচায় আৰু বেছি গৰম যাতে নহওক তেনেকুৱা ধৰণৰ। তো অলপমান বুজি পালে চাগৈ। কি বুজিলে নাজানো, ভুল হ'ব পাৰে আৰু নতুন ইউটিউবাৰ অলপমান ভুল হ'ব পাৰে। তো বাই বাই আজিলৈ।